সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিসকলে কঠোৰ পৰিশ্ৰম কৰে সফলতা সেইসকলৰ প্ৰতি আকৰ্ষিত হয়। ইচ্ছা যদি বেলেগ কিবা এটা কৰাৰ তেন্তে হৃদয় আৰু মনৰ মাজত বিদ্ৰোহ হোৱাটো নিশ্চিত। সফলতাত উপনীত হ'বলৈ হ'লে বিফলতাৰ পথৰ মাজেৰে পাৰ হ'ব লাগিব। সঠিক কাম কৰাৰ সাহস কেৱল সেইসকলৰ হাততহে আছে যিসকলে ভুল কৰিবলৈ ভয় নকৰে। যদি আপুনি নিজকে বিশ্বাস নকৰে তেন্তে আন কোনোবাই কিয় বিশ্বাস কৰিব? আশা আৰু বিশ্বাসৰ সৰু বীজ এটা সুখৰ বিশাল ফলতকৈ ভাল আৰু শক্তিশালী। যদি এজন মানুহে কিবা এটা শিকিব বিচাৰে তেন্তে তেওঁৰ প্ৰতিটো ভুলে কিবা নহয় কিবা এটা শিকাই দিয়ে। সংগ্ৰাম যিমানেই কঠিন হ'ব সিমানেই জয় গৌৰৱময় হ'ব। ধৈৰ্য থকাজনে যি বিচাৰে তাকেই পাব পাৰে। আপোনাৰ ভিতৰত যন্ত্ৰণা, দুখ, ভয় যি আছে সেয়া কেৱল আপোনাৰ নিজৰ স্বনিৰ্মিত। পিঞ্জিৰাৰ পৰা ওলাই আহক, আপুনিও চিকন্দৰ। বৰষুণৰ টোপালবোৰ সৰু হ'লেও কিন্তু অবিৰত বৰষুণৰ বাবে ডাঙৰ ডাঙৰ নদীৰ সোঁত হৈ পৰে। ঠিক তেনেদৰে আমাৰ সৰু সৰু প্ৰচেষ্টাও জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। মই সেই খেলখন খেলা নাই য'ত জয়ী হোৱাটো নিৰ্ধাৰণ কৰা হয়, কাৰণ জয়ী হোৱাৰ মজা তেতিয়া যেতিয়া হেৰুৱাৰ আশংকা থাকে।